ভয় কৰিব নালাগে গেছৰ জুইটো ভয় কৰিব নালাগে গেছত যেতিয়া জুই লাগিব চিলিণ্ডাৰটো পটককৈ নাফাটে কেতিয়াও ব্ৰাছ নহয় এই চিলিণ্ডাৰটো ব্ৰাছ হ'লে মিনিমাম 40-45 মিনিট সময় লাগে আৰু ই কেতিয়া ব্ৰাছ হ'ব ইয়াত যদি ধৰক ইয়াৰ পৰা জুই লাগি আছে ই ব্ৰাছ নহয় যদি এই বাহিৰটো যদি জুই লাগি যদি তাপ হৈ যায় ই যেতিয়া বাহিৰৰ পৰা হিট পাব তেতিয়া টেংকিটো খুলিব তেতিয়াহে ব্ৰাছ হ'ব এনে ইয়াৰ পৰা আপোনাৰ দিনটো জুই গৈ থাকিলেও ই ব্ৰাছ নহয় বাহিৰৰ পৰা যেতিয়া হিট পাব ঘৰ এটাত জুই লাগিলে চাৰিওফালৰ পৰা জুই লাগিব এইটো মাজত আছে ই ইয়াত এইটো একো ব্যৱহাৰো হোৱা নাই তথাপিতো এইটো ব্ৰাছ হ'ব কাৰণ বাহিৰৰ পৰা পুৰা জুই পাইছে আৰু এটা কথা কৈ যাওঁ এই জুই লাগিছে আমাৰতো ঘৰলৈ লাগিলে জুইটোতো পুৰা পোহৰ দি দিব না ভয় কৰে ন বহুত মানুহে কিন্তু ভয় কৰিব নালাগে পৰাপক্ষত কি কৰিব লাগে চিলিণ্ডাৰটো এনেকৈ পেলাই দিব লাগে সাহস যদি নাই এইটো দেখিছে না হুকটো ইয়াত এটা আমাৰ হাকুটাও কৰিব পাৰি আমাৰ বাইদেউহঁতক এটা চাদৰ তাদৰ লৈ থাকে হয়নে চাদৰৰ আগটো দি পেলাই ইয়াত কি কৰিব লাগে গাঁঠি চুচনি গাঁঠি দি ল'ব যি থাকক টানি বাহিৰত মুকলি ঠাইলৈ আমি কি কৰি যাব লাগে চিলিণ্ডাৰটো লৈ গুচি যাব লাগে আৰু তেতিয়া মানে কি যি নাথাকক যি বস্তুৱে নাথাকক কেৱল বাহিৰ উলিয়াব লাগে কাৰণ ইমান দিন সা সম্পত্তি গোটাইছোঁ কিন্তু এটেম বমটোৰ কাৰণে আমি গোটেই এটা এইটোও গোটাই ৰাখিছোঁ মানে ধ্বংস কৰাৰ বাবে আমি গোটেই সহজে এইটো কিন্তু ভাবা নাই আমি এইটো কিন্তু বম এটা এটা গোটেই জীৱনৰ মানে কষ্টৰ ফল ই একদম 5 ছেকেণ্ডতে শেষ কৰি দিব পাৰে ব্ৰাছ হ'লে আৰু এই এইটো বুলেটৰ পৰা ই এইটো যদি যাব এইফালে ৱাল চোৱাল ভাঙি ওলাই গুচি যাব এক টুকুৰা ই বেলেগ বস্তু বুলেটৰ একদম বুলেট বৰাবৰ গুচি যাব আপোনাৰ এইফালে গ'লে আমাৰ বুকু চুকু ভাঙা আমাকতো ক'ত উৰাই দিব তাত ঠিক নাই ই লৈ গুচি যাব এই বস্তুটো এতিয়া কেনেকৈ সহজতে আমি ঘৰত ভয় নকৰাকৈ কেনেকৈ নুমুৱাব পাৰি সেইটো আপোনাৰ দেখাই দিয়ক চাওক চব দেখাব আপোনাৰ কিমান সময় লাগিব 20 মিনিটলৈকে ই একো বাৰ্চ নকৰে যিমানে হিট থাকক 20 মিনিটৰ পিছতহে আপোনাৰ বাৰ্চ হ'ব মানে জুই লাগিছে আপোনালোকে ভয় খাই ঘৰ চৰ মানে থৈ বাহিৰত ওলাই যাব নালাগে এই জুই লাগিছে অকণমান টাইম গৈছে একো নহয় এইটো 20-25 মিনিট লাগিব তাৰপিছতে এইটো বাৰ্চ হ'ব এতিয়া জুই জ্বলি আছে তেতিয়া আমাৰ কি হৈছে চিঞৰিছোঁ আমি ঐ মোৰ গেছত জুই লাগিছে বুলি আমি বাহিৰলৈ ওলাইছোঁ কিন্তু আমি বাহিৰলৈ যাব নালাগে চাওক আমি লাহেকৈ কি কৰিছোঁ এইটোতে অফ কৰি দিছোঁ আৰু যদি আমাৰ ৰেগুলেটৰটো জুই লাগে দেখিছে ইয়াতে পাইপত লাগি পেলাই ৰেগুলেটৰটো জ্বলি আছে আমি প্ৰথম কি কৰিব লাগে ৰেগুলেটৰটো বন্ধ কৰাৰ চেষ্টা কৰিব লাগে যদি ৰেগুলেটৰটো লাগিছে আমি কি কৰিব পাৰোঁ সাহস কৰিব নোৱাৰোঁ তেতিয়া আমাৰ এটা বুদ্ধি আছে ইয়াত লাগি গ'লেতো আপোনালোকে এতিয়া পাইপতো লাগি আছে পাইপটো লাগি থাকোঁতে কেনেকৈ নুমাব এতিয়াতো ইয়াতো লাগি আছে জুইটো এতিয়া চাওক দেখিছে না জুইটো লাগিছে এতিয়া প্লাষ্টিকৰ বাল্টিং হ'লে বেছি ভাল না এইটো লাহেকৈ এনেকৈ কোনোবা সাহস কৰি চাওক চাওক অফ কৰক একদম পুৰা খিটিপকৈ এনেকৈ দি পেলাই লগাই দিওঁ বছ দেখিলে চেষ্টা কৰিব হা আৰু বাল্টিং কৰি দিয়া বাইদেউ আহক আহক বাইদেউহঁতৰে প্ৰয়োজন বেছি আহক আপোনালোকৰ যদি ভয় কৰে কেনেকৈ আপোনালোকে বনাই মেলি থাকে আহক জোৰত মাৰিব জোৰত মাৰিব এই চাউণ্ডটো উঠিব লাগিব জোৰত এতিয়া বুজি পাইছানে এতিয়া বাইদেৱে 1200 টকা কমকৈ যাব দিব একদম ডাইৰেক্ট নেৰিব বছ ওকে ইয়াতে ৰেগুলেটৰটো বন্ধ কৰিব বুজি পাইছানে বহুত গুৰুত্বপূৰ্ণ কথা হ'ল আমি এতিয়া আপোনালোকৰ ওচৰত
এইখিনি শিকালোঁ। গতিকে আপোনালোকৰ ছাৰহঁতৰ এইটো এক্সটিংগুইছাৰ বিষয় লৈ গ'ল ক'লে, গতিকে আমি আৰু ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ দিদি, ধন্যবাদ এটা দিদি। ধন্যবাদ।